तामुलपुरखौ आबुं जिल्ला महरै दिनैनिफ्राय फोसावबाय। इउ.ज ब्रह्म मोनसे हाबाफारिनि गेजेरजों बेखेवो। थांनाय माखासे सान सिगाङाव तामुलपुरखौ जिल्ला महरै फोसावनायनि उनाव बेनि खामानिफोरखौ मावफुंनो थाखाय दिनैनिफ्राय आबुं जिल्ला महरै फोसावनाय जाबाय। दिनै तामुलपुरनि हायार सेकेन्डारि नब्लाङाव मोनसे हाबाफारिनि गेजेरजों तामुलपुरखौ आबुं जिल्ला महरै बेखेवनाय जायो। आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन बायदियै केबिनेट मन्त्रि इउ.ज ब्रह्मआ तामुलपुरखौ आबुं जिल्ला महरै बेखेवनानै होयो। मन्त्रि इउ.ज ब्रह्म बिथाङा बुङो दि तामुलपुर जिल्लायाव दायो जौगानायनि दोहौ सोमजिदों। फोनांजाब राहानि थाखाय फारफ्रोमबो बिथिङाव थांलाय फैलायनि खामानिफ्रा फारि फारियै जालांगासिनो होनना बुंथियो। बेजों लोगोसेनो तामुलपुराव थाबैनो मोनसे जौगानाय जिल्ला महरै सिनायथि जागोन होनना बुंथियो। तामुलपुराव गोदान जिल्ला बेंगिरि महरै बिद्युत बिकास बागवती बिथाङा बिबानखौ आजावो। मख'नो नांगोनदि तामुलपुरखौ आबुं जिल्ला महरै फोसावनाय हाबाफारियाव एमएलए जलेन दैमारी, गोदानै जिल्ला बेंगिरि बिद्युत बिकास बागवती, जिल्ला पुलिस नायगिदिंगिरि पंकज यादव, मावफुं सोद्रोमा धर्मनारायण दास, एमसिएलए पवित्र कुमार बर', हेमन्त कुमार राभा बिथांमोनजों लोगोसेनो गोबां आलासि आरो समाज सिबियारि बिथांमोना बाहागो लादोंमोन। तामुलपुरबासী राइजলৈ আকৌ এবাৰ মই অভিনন্দন জনাইছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেওঁ যিটো সমগ্ৰ ভাৰততে এজন গতিশীল মুখ্যমন্ত্ৰী হিচাপে আৰু খুব জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে আজি চিহ্নিত হৈছে। তেখেতৰ যিটো অৱদান তামোলপুৰ জিলাৰ প্ৰতি যিটো এটা সুদৃষ্টি, ইয়াৰ কাৰণে মই তেখেতলৈও তামোলপুৰবাসীয়ে কৰি মই অন্তৰৰ পৰা ধন্যবাদ জনাওঁ। তামোলপুৰ জিলাৰ লগত মন্ত্ৰী হোৱাৰ দিনৰ পৰাই কেনেবাকৈ এটা সংযোগ বুলি আমি ক'ব লাগিব। 2021 যিটো সিদ্ধান্ত হৈছিলে কেবিনেট ডিচিশ্যন হিচাপে 22 জানুৱাৰী মাহৰ যিটো 23 তাৰিখ জানুৱাৰী 20 জানুৱাৰী পতাকা উত্তোলনৰ প্ৰথম দায়িত্ব মই পাইছোঁ। কিন্তু ডেলিমিটেশ্যন অহাৰ আগত কিছু টেকনিকেল অসুবিধা হোৱাৰ কাৰণে জিলাখনক ৰিমাৰ্জ কৰা হৈছিল বাক্সাৰ লগত, আৰু 25 তাৰিখ আগষ্টত ডেলিমিটেশ্যন সম্পূৰ্ণ হৈ গ'ল। আমি পুনৰ সিদ্ধান্ত লৈ পেলাই আজি এইটো পুনৰ ঘূৰাই পাইছোঁ। ইয়াৰ ঘোষণা বা আনুষ্ঠানিক ঘোষণা কৰিবৰ কাৰণে তামোলপুৰ যথেষ্ট প্ৰগতিশীল জিলা হ'ব পাৰে গোটেই ভাৰতবৰ্ষত। ভাৰতত কিছুমান জিলা আছে যিটো অতি উন্নত, কেৰেলাৰ এৰ্ণাকুলামটো যদি কয়, বা গুজৰাটত কেইটামান আছে, আৰু কিছুমান জিলা আছে যিটো প্ৰগতিশীল, বহুত ফাষ্ট ডেভেলপ হৈ আছে। অসমতো কেইটামান জিলা উন্নত বুলি ক'ব লাগিব, কিন্তু BTD এই অঞ্চলত কোনো জিলাই উন্নত জিলা। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাত কিবা এটা আইডিয়া চলি আছে তামোলপুৰত। তেখেতে জিলা গঠনৰ আগতে ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে। মেডিকেল কলেজ দিলে আৰু পাগলাদিয়াৰ ওপৰত উদ্বোধন কৰিব পৰা অৱস্থা, আৰু কালদিয়া বা এনেকৈ 4খন নদীৰ ওপৰত দিছে। আৰু কমিউনিকেশ্যন ছাইডৰ তৰফৰ পৰা আজি বাক্সা মচলপুৰৰ লগত ব্ৰিজখন হোৱাৰ পিছত সম্পূৰ্ণ হৈছে। বাকীবিলাকৰ লগত ভাল, ওদালগুৰি যোৱা, ৰঙিয়া যোৱা, ভূটান যোৱা, এইটো কমাৰ্চিয়েল এটা হাব দিব পাৰিব ভৱিষ্যতত। আৰু BTC যিটো ডিষ্ট্ৰিক্ট কাউঞ্চিল, তাক মেজৰ ফাইনেন্সিয়েলি বা ইকনমিকেলি অৱদান দিব পাৰে তামোলপুৰ জিলা। সেই আইডিয়া লৈ পেলাই জিলাখনক গঠন কৰা হৈছিলে, আৰু এইটো এনেকৈ ডেভেলপ কৰিবৰ কাৰণে পৰিকল্পনা নিশ্চয় তেওঁৰ আছে। আজিলৈকে আমাক খোলাখুলিকৈ কোৱা নাই। মোক গাৰ্জেন মিনিষ্টাৰ হিচাপে দায়িত্ব দিছে যে আমি জিলাৰ ভিজন ডকুমেণ্ট কৰিব লাগে, আমি ছাবমিট কৰিব লাগে। ভিজন ডকুমেণ্ট আমি কৰিম, আৰু ইয়াত আমাৰ DC অফিচ এতিয়া পইচা চেংচন হৈছে। বাকী SP অফিচ লাগে, এইটোতো ডিপাৰ্টমেণ্টেলি বা পুলিচ ডিপাৰ্টমেণ্টৰ পৰাই হ'ব। আৰু বাকী যিবিলাক লাইন ডিপাৰ্টমেণ্টবিলাকৰ অফিচ আছে, ডিষ্ট্ৰিক্ট অফিচ, এইবিলাকো হ'ব। আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট এইবিলাক লাহে লাহে এটা নিজৰ এটা প্ৰচিডিউৰ হিচাপে আহি যাব। আৰু PWD ইৰিগেশ্যন বা ছইল কনজাৰ্ভেশ্যন, ফৰেষ্ট, এইবিলাকৰ জিলা ভিত্তিক যিখিনি অফিচৰ প্ৰয়োজন, সেই অট'মেটিকলি ক্লিয়াৰ হৈ গ'ল। আমাৰ দুটা বিধানসভা সমষ্টি হ'ল, গড়েশ্বৰৰ এইটো তামোলপুৰ জিলাৰ ভিতৰত থাকিব। আৰু তামোলপুৰ সমষ্টিৰ অধীনত হাতপাৰা, দমদমা এইবিলাক লগৰ পৰা কিছু এৰিয়া আহিল, আৰু এইবিলাক
তামোলপুৰ বিধানসভাৰে হ'ব তো এতিয়া যিটো এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ষ্টেট গভৰ্ণমেণ্টৰ পৰা কৰা হ'ল গড়েশ্বৰটো উপজিলা হ'ল মহকুমা অথবা উপজিলা তাত এডিচি ইনচাৰ্জ থাকিব যি এছ ডি অ' হ'ব এইজনৰ মানে ঠাইত এডিচি ইনচাৰ্জ থাকিব আৰু উপজিলা ভিত্তিত চাৰ্কেল অফিচবিলাক ৰিঅৰ্গেনাইজ হ'ব এটা বিধানসভা সমষ্টিৰ অধীনত দুটা চাৰ্কেল অফিচ হ'ব পাৰে বা এটা হ'লেও হ'ব পাৰে এৰিয়া যদি সৰু আৰু BDO বা ব্লক ডেভেলপমেণ্ট অফিচবিলাককো জনসংখ্যা চাই পেলাই ক'ৰবাত তিনিটা আছিলে দুটা যদি কৰিব লাগে পৰা যাবই আৰু ক'ৰবাত যদি এটাই আছিল কিন্তু দুটা কৰিব লাগে দুটা কৰা যায় যাক একৰ্ডিং টু দি পপুলেশ্যন পেটাৰ্ণ আৰু এৰিয়া হিচাপে আন্তঃগাঁথনি বা প্ৰশাসনিক যিটো এটা ব্যৱস্থা পুনৰ গঠনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহয় আৰু যেনেকৈ লাইন ডিপাৰ্টমেণ্টবিলাক আছে PWD বা ইৰিগেশ্যন এইবিলাকতো ডিষ্ট্ৰিক্ট ৱাইজত নহয় পূৰ্ণাংগভাৱে আমি নিৰ্মাণ কৰিব লাগে আৰু DC অফিচত যিবিলাক ষ্টাফ আছে ADCৰ পৰা ইমান ষ্টাফৰ চৰ্টেজো নাই আৰু পুলিচৰ কাৰণে কিছু ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন তো সেইটো লৈ পেলাই মই অক্টোবৰৰ ভিতৰত জিলা প্ৰশাসন স্থানীয় মানে বুদ্ধিজীৱী আৰু সংগঠন MLA বিধায়ক জনপ্ৰতিনিধি সকলক লৈ পেলাই এটা ৰিভিউ মিটিং পূৰ্ণাংগভাৱে কৰিম আৰু এই প্ৰস্তাৱটো মুখ্যমন্ত্ৰীৰ ওচৰত আমি ৰাখিম আজি আমি তামোলপুৰখন পূৰ্ণাংগভাৱে জিলা আমি পাবলৈ সক্ষম হ'লোঁ ইয়াৰ কাৰণে মই প্ৰথমতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তামোলপুৰবাসীৰ হৈ মই ধন্যবাদ জনাইছোঁ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আগত আমাৰ জিলা হিচাপে এখন সমষ্টিলৈ আমাৰ জিলা হৈছিল কিন্তু এতিয়া ৰিডিলিমিটেশ্যনৰ পিছত আমাৰ দুখন জিলা দুখন কনষ্টিটুৱেঞ্চি লৈ এখন জিলা হ'ল গতিকে আমি এতিয়া সুন্দৰভাৱে তামোলপুৰ জিলাখন চলাই লৈ যাব লাগিব ইয়াৰ কাৰণে আমি সদায় প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক আৰু এটা কথা ক'ব বিচাৰিছোঁ অসমৰ বিভিন্ন জিলাৰ তুলনাত তামোলপুৰখন এখন সুন্দৰ আৰু দুৰ্নীতিমুক্ত জিলা কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ গতিকে ইয়াত আমি বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সপোন লৈ যি এটা আশাৰে আমাক তামোলপুৰ জিলা দিছে এই জিলা দিয়াৰ যি মূল উদ্দেশ্য এই উদ্দেশ্যটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এইটো উপহাৰ হিচাপে তামোলপুৰবাসীয়ে দিব বিচাৰিছোঁ ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে মই আজি ইয়াত ক'ব বিচাৰিছোঁ যিহেতু আজি আমাৰ জিলাৰ আমি এটা প্ৰগ্ৰাম উদযাপন কৰিছোঁ জিলা পোৱাৰ তো আজিৰ প্ৰথম বাক্য হিচাপে মই ক'ব বিচাৰিছোঁ ইয়াত আমি কোনো দুৰ্নীতি আমাৰ জিলাৰ ভিতৰত আমি প্ৰশ্ৰয় দিয়া নহ'ব কোনোবা যদি অফিচাৰসকলে কোনোবা যদি বিভিন্ন ডিপাৰ্টমেণ্টৰ যদি অফিচাৰসকলে ইয়াত দুৰ্নীতি কৰা হয় আৰু দুৰ্নীতিৰ যদি প্ৰমাণ পোৱা হয় ইয়াৰ ওপৰত ডাইৰেক্টলি একশ্যন লোৱা হ'ব আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ ইয়াত ডাইৰেক্টলি পোনপটীয়াভাৱে ইয়াৰ আমি কমপ্লেইন দিয়াৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছু আভাস ইয়াক আমাক দি থৈছে গতিকে DC মহোদয়ক মই ইয়াৰ কাৰণে অলপ আগতে কৈছোঁ যে তামোলপুৰখন এখন দুৰ্নীতিমুক্ত জিলা আমি কৰিব বিচাৰিছোঁ ইয়াৰ কাৰণে আমি তামোলপুৰবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যাতে ডেপুটি কমিশ্যনাৰৰ লগতে আমি সমূহ আমাৰ চৰকাৰী বিষয়ববীয়া ডিপাৰ্টমেণ্ট এভৰি ছাইডত যাতে ৰাইজেও আমাক সঁহাৰি জনায় বা সমৰ্থন বা আগবাঢ়ি আহে ইয়াৰ কাৰণে মই আজি এই প্ৰথম দিনা তামোলপুৰ সমূহ ৰাইজক মই অনুৰোধ बङाइगाव साफागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव फुजानि स्पेशल अफार ग्रेन्ड i10 नियस i20 N-लाइन अरा भेरना आलकाजार बेफोर समायना गारिफोर फुजानि स्पेशल अफारा फैगौ 30 सेप्तेम्बरसिम थागोन 50,000सिम गारि लानानै गारि अफार नोंथाङा मोनफुंनो हागोन अब्ला मानोथो गोबाव खालामनो थाबैनो नोंथाङा बङाइगाव साफागुरि र'ड एबा लामा सेराव थानाय मेगना हुन्डाइ श'रुमाव नोंथांनि फसायनाय गारिखौ लाहैदो गोबां मिथिनो थाखाय नैबे जानबुं नम्बर 9101093856 8011827497 700279673 70026948111 आव खौरां लाहर मेगना हुन्डाइ श'रुम बङाइगाव साफागुरि र'ड